उदालगुरि जिल्लानि माजबादाव जारिमिनारि महामुनि थाननि बोसोरारि फालिथाय। माजबादनि महामुनि थानाव गुबुन बोसोरफोरनि बायदिनो बे बोसोरावबो 10, 11 आरो 12 जुननिफ्राय सानथामनि हाबाफारिजों बोसोरारि फोरबो फालिनो थांगासिनो। 1569 मायथाइयाव गायसनजानाय जारिमिनारि महामुनि थानाव आसाम, मेघालय, त्रिपुरा, मणिपुर, नागालेण्ड, सिक्किम, नेपाल, भुटान बायदिनिफ्राय सिबियारिफोरा फैगासिनो आरो आरज गाबगासिनो दं। बोसोरारि फोरबो फालिथाय आफादनि मावफुं आफादगिरि बापन राभा आरो नेहाथारि गोमबोर बसुमतारिया सानथामनि बोसोरारि थाननि फोरबोनि समाव गुबुन गुबुन जायगानिफ्राय नागरानि मुं दिन्थिफुंनो हांख्रायहरदों, जेराव मोनसे मेहेरगोनां बादायलायनायनि हाबाफारि दङ। महामुनि थाननि सामलायगिरि आफादनि नेहाथारि धनिराम दैमारिया सानथामनि हाबाफारियाव माजबादनि सुबुंफोरनि हेफाजाब हास्थायदों। কালি মঙলবাৰ কালি 10 তাৰিখৰ পৰা আৰম্ভ 11-12 তাৰিখলৈকে। তাৰপিছত আমাৰ কালি 10 তাৰিখে আমাৰ ভাগৱত ভ্ৰমণ আছে। তাৰপাছত 11 তাৰিখে আমাৰ মূল সভা আছে আৰু পিছদিনাখন আমাৰ সামৰণি। ঠিক আছে, মাছটো বাছতে আহক, ৰাইজে আহক, সহায় সহযোগ কৰক, কৰিলে আমি ভাল পাওঁ, সকলোৱে আহক, এইটোৱে কামনা মোৰ। বিগত বছৰৰ দৰে এই বছৰো 3দিনীয়া কাৰ্যসূচী আছে আমাৰ। 3দিনীয়া কাৰ্যসূচী ধৰ্মীয় ৰীতি নীতিৰে আমি পালন কৰা হ'ব। এই 3দিনীয়া কাৰ্যসূচীত আমাৰ যিখিনি আমাৰ সনাতন ধৰ্মৰ অৰ্থাৎ সেই নিয়ম নীতিৰে পালন কৰা হ'ব। আৰু ইয়াত বিভিন্ন জিলাৰ পৰা মানুহ আহিব, সমগ্ৰ অসমখনৰে মানুহ আহে বিশেষকৈ। আৰু এই 3দিনীয়া কাৰ্যসূচীত আমাৰ কমপ্লিট মানে ধৰ্ম নীতিৰে কামখিনি কৰা হ'ব। কাৰ্যসূচী আমাৰ যিখিনি ধৰ্মীয় নীতি, নাম প্ৰসংগ, ভাগৱত পাঠ আছে, আৰু তাৰে আমাৰ নাটক আছে, নাটক আমাৰ ভাওনা হয়। এই 3দিনো আমাৰ নামতি দল আছে, নাম পাৰ্টি মাতা হৈছে। নাগৰা নাম আছে, আমাৰ নাম আছে, দিহানাম আছে, গোটেইখিনি আমাৰ ইয়াত আহিব। আৰু ইয়াত নাম পাৰ্টি আমাৰ অহাকালি চিৰাজুলি ৰৌমাৰী নহয়, চিৰাজুলি ৰৌমাৰী আছে। পিছদিনাখন আছে আমাৰ এই মঙলদৈৰ পৰা আহিব। তাৰ পিছদিনাখন ক'ত আছিল, পিছদিনাখনতো ৰঙিয়াৰ পৰা আহিব। গতিকে 3দিনীয়া কাৰ্যসূচী আমাৰ এইখিনি পালন কৰা হ'ব। আমাৰ ৰাইজক এইটোৱে কওঁ যে আপোনালোকৰ ঠিক বিগত দিনৰ দৰে শান্তিপূৰ্ণভাৱে আমাৰ ধৰ্ম নীতি বা কৃষিৰ লগত জড়িত থাকি এই পূজা আমাৰ পালন কৰা হয়। গতিকে অসমবাসীক জনাওঁ যে সকলোৱে আপোনালোকে আমাৰ এই নামঘৰত আহি আপোনালোকে আহক, আৰু এই নামঘৰত যি ৰীতি নীতিৰে পালন কৰা হ'ব সকলোৱে যাতে আমাৰ সুন্দৰভাৱে পালন কৰা হয়, সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ। মাজৰবাসীকতো এইটোৱে ক'ম যে মাজৰবাসীও আহক, আৰু ইয়াত যিহেতু আহে আমাৰ আজি এই নামঘৰটোত আমাৰ সদায় ইয়াত যাত্ৰী থাকে, এই সদায় যাত্ৰীখিনিও যাতে এই 3 দিনত আপোনালোকে সকলোৱে আহি যাতে আমাৰ ইয়াত সহায় সহযোগ কৰে, আমাৰ যি ৰীতি নীতিখিনি সুন্দৰভাৱে পালন কৰাত তেওঁলোকে যাতে সহায় কৰে। আমাৰ চিফ গেষ্ট বিশেষকৈ তেনেকৈ আমাৰ দিলীপ শইকীয়া থাকিব, আমাৰ MLA থাকিব, MCLA থাকিব, আৰু তাৰ মাজতে 2 এজন আৰু থাকিব। আৰু এইবাৰ বিশেষকৈ আমি যোৱা বছৰ আমাৰ BTC চিফ আহিছিল, লগতে আমাৰ এই মন্ত্ৰীও আহিছিল, বা যোৱা বছৰ দিলীপ শইকীয়াও আহিছিল, বিভিন্ন ধৰণৰ বহুতো আমাৰ নেতা আহিছিল যোৱা বছৰ। কিন্তু এই বছৰ আমি বিশেষ ইমান কৰা নাই বা হেৰিও হোৱা নাই। গতিকে আৰু যিহেতু ধৰ্মৰ নীতি আমি ৰাজনৈতিকভাৱে আমি ইয়াত ইমান হেৰি নকৰোঁ, যিহেতু আমাৰ ইয়াত ধৰ্মৰ কথা, গতিকে সকলোৱে হিন্দু ধৰ্মৰ মানুহখিনি আমাৰ ইয়াত আহিব। ঐতিহাসিক ঠাই চাওক, এইটো 1400 কিমান চনতে বোলে স্থাপিত হোৱা, আমি নাজানো, আমাৰ লেগেচিয়ে কয়। আৰু এইটো আমি যেতিয়াৰ পৰা পাইছোঁ এই মন্দিৰটোত, তেতিয়াৰ পৰা আমি গোটেই অসমবাসীৰ মানুহক আমি ইয়াত লগ পাওঁ। ইয়াত माजबादनिफ्राय जतिनाथनि रिपर्ट NBT लाइभ।